চিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় নমস্কাৰ মোৰ নাম আছে নজল আৰু আপোনালোকে চাইছে নজল ইউটিউব মোৰ ৰাইজৰ সৈতে একমত হৈ আমি কেবক সমৰ্থন কৰিছোঁ আৰু এআৰটিচি হুজাৰ পৰা আমি সমূহ ছাত্ৰ মিলি এটা বিশেষ আন্দোলন গঢ়ি তুলিছোঁ কিয়নো আমি কেব সমৰ্থন কৰোঁ আৰু কেবক আমি নালাগে সেইকাৰণে কেব কিয় নামানে প্ৰথম কথা হ'ল অসম চৰকাৰে যি আমাক বিদেশী বুজা আমাৰ মূৰত জাপি দিব খুজিছে সেইটো আমি কেতিয়াও একচেপ্ট নকৰোঁ। আমি অসমখন এখন ডাষ্টবিন নহয়, ঠিক আছে, আমি কেতিয়াও একচেপ্ট নকৰোঁ এইটো। কেব আমি নামানো কেব আমি নুবুজো কেব আমাক নালাগে গো বেক হুঁচিয়াৰ অসম কেব আমাক নালাগে কেব আমি নুবুজো নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিল কৰক জয় আই অসম। কেব কিয় নামানে আমি আমাৰ মাটিত আমাৰ নিজৰ ভূমিত বিদেশীক কেতিয়াও মানি নলওঁ। প্ৰথম কথা মানি নলওঁ, দ্বিতীয় কথা আমি বিদেশী কেতিয়াও মানি নলওঁ, তৃতীয় কথা আমাৰ এইটো কেতিয়াও বিদেশী মানি নলওঁ। আপুনি কিয় নামানে কেব 855 জন শ্বহীদৰ কেঁচা তেজৰ মূল্য এখন নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে আমাৰ এইখনত মূল্য দিয়া নাই। আৰু কথাটো হ'ল যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰত অসমৰ ভাৰতৰ সাংবিধানিক পদ্ধতিটো বিনষ্ট কৰিছে। আৰু প্ৰথম কথা আমি কেব নামানো, দ্বিতীয় কথা কেব নামানো, তৃতীয় কথা কেব নামানো। আমি 755 গৰাকী শ্বহীদৰ কেঁচা জাতক আমি নস্বাত কৰিব নোৱাৰোঁ আৰু আমি কোনো পধ্যেই বিদেশীৰ বোজা ল'ব আমি নোৱাৰোঁ। ইতিমধ্যে অসমখন এক নিবনুৱা সমস্যাত ভুগি আছে আৰু আমি নিবনুৱা সমস্যা ভুগিব দিব নোৱাৰোঁ, কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মক আমি ধ্বংসৰ পথলৈ আগবাঢ়ি যাব দিব নোৱাৰোঁ। আমি সেইকাৰণে কোনোপধ্যে আমি কেব মানি ল'ব নোৱাৰোঁ। কেব নামানো মানে আমি এইখন জাতিধ্বংসী বিধেয়ক আমি কেতিয়াও নামানো, কেতিয়াও মানি নলওঁ। আমি এইখন জাতিধ্বংসী বিধেয়ক, এইখনে আমাৰ অসম চুক্তিক অমান্য কৰিছে। 1985 চনত হোৱা অসম চুক্তিত যি কথা উল্লেখ আছিল 1971 চনৰ 25 মাৰ্চলৈ অহা বিদেশীক মানে নাগৰিকত্ব দিয়া হ'ব, কিন্তু এই যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক এই বিধেয়কে এই চুক্তিক অমান্য কৰিছে। এই বিধেয়কৰ মতে 2014 চনৰ 31 ডিচেম্বৰলৈ অহা বিদেশীক তেওঁলোকে নাগৰিকত্ব দিব। এয়া আমি কেতিয়াও হ'বলৈ নিদিওঁ। অসমীয়া তেজৰ মূল্য পাব লাগিব। বিজেপি চৰকাৰ গো বেক আমি নামানো নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিল কৰক। কেব কিয় নামানে আপুনি কেব নামানো বহুত কাৰণ আছে, যেনেকুৱা মানে বহুত অসমৰ ইণ্টেলেকচুৱেল পাৰ্চনবিলাকে ইয়াৰ বিৰোধিতা কৰি আছে। আমি যিহেতু পলিটিক্সৰ মানুহ নহয়, তথাপিও আমি ভাল বেয়া বুজি পাওঁ। অসমৰ যিটো জাতিক ৰক্ষা কৰিব লাগে, অসমৰ যিবিলাক কলা সংস্কৃতি ভাষা জাতি মাটি ভেটিবিলাক ৰক্ষা কৰিব লাগে। দ্বিতীয় নম্বৰ কথাটো হ'ল আমাৰ যিটো বৰ্তমান পৃথিৱীৰ ভিতৰত জনসংখ্যা আমি পঢ়িছিলোঁ যিটো মষ্ট পপুলেশ্যন কাণ্ট্ৰি ইন দি ৱৰ্ল্ড, সেইটো হ'ল আছিল চাইনা, কিন্তু সেইটো এপ্ৰক্সিমেট টু 146 আছিল। যদি এইটো হৈ যায় তেনেহ'লে ইণ্ডিয়া চাইনাক অভাৰটেক কৰিব। যেনেকুৱা ইণ্ডিয়া বৰ্তমান এপ্ৰক্সিমেট 136 কৰোৰ আছে, এইটো আনিলে নিশ্চয় সেইটো চাইনাক হেৰি কৰিব। যদি গৃহীত হৈছে যদিও যিটো কাৰ্যকৰী হৈ যায় তেনেহ'লে আমাৰ যিটো অসমৰ যিবিলাক নিবনুৱা সমস্যা আছে এইবিলাক বহুত বাঢ়ি যাব, কাৰণ আমাৰ অসম চৰকাৰে অসমৰ মানুহক কৰ্মসংস্থাপন দিব পৰা নাই। আৰু তাতো যদি বিদেশী যদি 3টা দেশৰ যদি 6টা ৰিলিজিয়ন হিচাপত যদি ভাগ কৰি যদি নাগৰিকত্ব দিয়ে তেনেহ'লে ইয়াৰ প্ৰভাৱ আমাৰ অসমবাসী মানুহে ভুগিব লাগিব। এইখিনি কথা হ'ল। অসমক ৰক্ষা কৰিব বিচাৰিছে যে আপুনি যে অসমীয়া হয় এজন, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোলৈ আৰু কেবক সমৰ্থন কৰক যাতে কেব কোনো দিনো অসমত আহিব নোৱাৰে। জয় আই অসম। চিলো